हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल की खबर আপোনালোক আশা কৰো ভালে আছে আমাৰো বৰ্তমান ভালে আৰু আজি আকৌ বহুত দিনৰ পাছতে ব্লগটো আৰম্ভ কৰিছো একদিন ভিডিও দিয়া হোৱাই নাই মনচনবোৰ ভাল হৈ নাথাকিলে আৰু ভিডিও দিবলৈ মন নাযায় ন মনচনবোৰ বেয়া মানে মানুহজনৰ গাটো বেয়া হেবে তেখেতৰ লগতে লাগি থকা হৈছে আৰু এতিয়া ভাল পাইছে হেবে ভাবিলো ভিডিও নিদিয়াকে নহব ভিডিও দিও আজি হেবে ভিডিওটো ষ্টাৰ্ট কৰিছো ৰ'দ একদম ওলালে পুৰা গৰম দিন আহিছে কাৰণে পুৰা কাওকে ওলাইছে চাওকচোন একদম খামে জানিবা হেনেকে ৰ'দ ওলাইছে আৰু এতিয়া ভিডিওটো ষ্টাৰ্ট দি দিছো আৰু ৰাতিপুৱা আমি ভাত পানী খোৱা হোৱাই নাই কাম চাম কৰি আজৰি হৈছো আৰু গোটেইখিনি গা পা ধুই পানি কি পাৰো কি নাই নাজানো দেখাব খালি ভিডিওটো চাই যাব আৰু স্কিপ নকৰাকৈ চাব আৰু পোনপ্ৰথমতে কোনবা যদি নতুন ইউজাৰ আছে তেন্তে হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব আৰু আগতে কৰি থোৱা মোৰ ভিউৱাৰ্ছখিনিলৈ মোৰ সাবস্ক্ৰাইবাৰখিনিলৈ বহুত ধন্যবাদ আৰু এতিয়া যোনখিনি মোৰ সাবস্ক্ৰাইব কৰা নাই সেইখিনি ইউজাৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম নহয় জানো তাতে ভিডিওটো ষ্টাৰ্ট কৰি দিছো চাই থাকক বাহিৰলৈ আহি লৈছো ভিতৰত অকমান হালা হৈ আছে হুনমানো মানে ইফালৰ পৰা সিফালে খুচকে ফুৰিছে হেভাবে চাই থাকক তেনে ভিডিওটো ওই কইটো দব খালা নেকি পাপা দব খালা নেকি কোটা কিলা এফালে বেমাৰী আমাৰ এফালে চাই দিয়া ভাল পাইছা নাই মাও কইটো মাও তে তোমালে চাই আছে দেখিছা চুলি কিনি চা কি কৰি থৈছে থিয় হৈ আছে এফালে চাওকচোন হনুমানো একদম ধুনীয়াকৈ শুই গ'ল চাওক এয়া ভৰি চৰি মেলি একদম মানে এতিয়া তাই শুই থাকোঁতে মই পিটিককৈ ভাতকেইটা খাই লওঁগৈ নহ'লে আকৌ ভাত খাবলৈকে নিদিব তাই এয়া ধুনীয়াকৈ শুই গ'ল আৰু এইফালে ভাতত বৰ বেছি আজি নাই আলু পিটিকা পোৰা আলু পিটিকা এনেকৈ আৰু অকণমান পিটিককৈ ওলাই আহিছিলোঁ চব মাজে ভালকৈ লাগিছিলোঁ কমকৈ আৰু ঘৰত গৈ পাতি সোনকালত থৈ আহিছোঁ সেইটো কাৰণে পটাপট গৈছোঁ ঘৰলৈ তাই ভাত খাই আছিলে আইতাকৰ লগত পিটিককৈ গৈ লওঁ চাই থাকিব ভিডিওটো ইমান ৰ'দ দিছে আৰু এইখিনি হৈছে ব্লাউজখিনি মই সৰু কৰিবলৈ দিছিলোঁ হ'লে এইখিনি আনি লগা আমাৰ হনুমানে কি কৰি থৈছে চাওকচোন গোটেইখিনি খেলেং মেলেং কৰি এদাই ৰ'ব দেই এইটো ৰেড কালাৰ ব্লাউজ হয় এইটো মই মেছৰ পৰা লৈছিলোঁ বৰ ধুনীয়া একদম মানে কাপোৰটো বৰ কোমল আৰু দুটা স্পঞ্জ লগাই দিছে ধুনীয়াকৈ আৰু বেক সাইডটো দেখাই দিছোঁ এইটো বেক সাইডটো অকণমানি ফুল এপাহ আছে এনেকৈ এইটো মানে অকণমান ডাঙৰ সাইজত আহিলে সেইবাবে অকণমান সৰু কৰি আনিলোগে আৰু এইখিনি গোটেইখিনি সৰু কৰি আনিছোঁ ঐ একে দুষ্ট কৰিছা পিন্ধিবা নি পিন্ধিবা নি পিন্ধিবা নি পিন্ধিবা 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 নি পিন্ধিবা এখন মানে মই আহি আছোঁ বাৰীৰ ৰাস্তাই আমাৰ মানে আমলৈ ভাঙিছে বুলি ক'ব বাৰীলৈকে চাবলৈ আহিছোঁ ৰ'ব মই নাখাওঁ বাৰু খালি আপোনালোকক দেখাম আৰু ক'ত ভাঙিছে ফালে দেখাই আছোঁ ৰ'ব কিমান পালা এতিয়া গৈ আছোঁ আমি খুৰী ঘৰলৈ আহিছিলোঁ সিহঁতৰ ওচৰলৈকে আমলৈ পোৱা চাবলৈ কিন্তু গোটেই বোলে আমলৈ ওচৰত সেইবাবে আমলৈ পোৱা চাবলৈ নিদিলে খেদনহে দিলে সেইবাবে ঘৰলৈ নগ'লোঁ আহি গৈছোঁ খুৰী ঘৰলৈ যাওঁ আমি মানুহ মই আমলৈ দেখাম বুলি কৈছিলে দেখাবলৈ নাপালোঁ পিতনহে খাওঁ খেলি মেলি কৰি থাকিলে মই ছোৱালী কামলৈ কামুৰিলে পিঠিত দবা উল্টাই দিব মানুহটোৱে
my god! আৰু পানীপুৰি কাৰ কাৰ প্ৰিয় ক'বচোন। মোৰ একদম পানীপুৰি বৰ প্ৰিয়। এয়া মানুহজনে আনি দিলে। বজাৰলৈ ওলাই গৈছিলে, অকণমান ঘৰতে সোমাই বোলে আমনি লাগিছিলে, সেইবাবে এয়া পানীপুৰি চাওকচোন, একদম খাওঁ খাওঁ লাগি আছে। খাই লওঁ দেই। ঢেকীয়া, আলু, ৰচুন থেতেলিয়াই লৈছোঁ। এইফালে কেৰাহীত তেল দিলোঁ আৰু এনেকুৱা শাক পাচলিবোৰ ৰচুনে ভাজিয়ে ভাল লাগে, মই আগতে আপোনালোকক কৈছোঁৱেই। এইফালে ভাত হৈ গ'ল, সেইখিনি ভাজি লওঁ মই। এইখিনি আমলৈ টোপখিনি উঠনি ভাঙি আছিলে যে আমলৈখিনি আৰু পাইছিলে হয় নাই? 3 ভাগ হ'ল ন? আমাৰ ঘৰলৈ এয়া, আমাৰ ঘৰত আমলৈ খোৱা বেছি মানুহ নাই, হৈ যাব। এইফালে মই ঢেকীয়া আলু বনাওঁ। কি কাম কৰিছা হে? গোটেই যে মেল লৈছা যে বজাৰ, পিঁয়াজ গুচাইছা নেকি? আলু গুটি, পিঁয়াজ, শাক ভাজিবা নি হে? এবি চোৱাচোন, এবি চোৱা, মা ঐ ঐ কাণে নিদিয়ে, চাওক কাণে নিদিয়ে তাই। পিঁয়াজৰ বাকলি পূৰা ছিঙি আছে। হৰা হৰা নেচাই ৰাম ৰাম। আলু গুটি, পিঁয়াজ, আৰু আছে মোনাত আৰু আছে। এয়া পাপা বজাৰ কৰি আনিছা, তুমি উলিওৱা উলিওৱা। এই কামিয়াল মানুহ ন, কামিয়াল মানুহ আমাৰ ন, লোৱা। ভাল কথা দেই, লোৱা দেই। এইখিনি পিঁয়াজ কাটিছে আমলৈ বনাবলৈ। মই নবনাওঁ, মায়ে বনাব। মই নাখাওঁ, নবনাওঁ। যিটো বস্তু নাখাওঁ সেইটো বস্তু মই নবনাওঁ বাৰু, এতিয়া মায়ে বনাব। এয়া ডাঙৰ ডাঙৰ পিঁয়াজ দুটা কাটি লৈছে। এইফালে মোৰ ঢেকীয়া হ'বই আৰু আলু চিম্পুলকৈ ভাজিছোঁ। আমাৰ আবেলি খানা। ৰান্ধনি সভা যেন পাইছোঁ দেই। মোতকৈ ছাৰ হ'বা নেকি বাৰু হে? আৰু ন উলিয়াই আছা গোটেইখন। গোটেই উলিয়াই আছা যে, আৰু উলিয়াবা নি? তুমি চিজিল কৰিবা নেকি? তুমি চিজিল কৰিবা নি হে? তুমি চিজিল কৰিবা নি? তুমি গোটেই লেতেৰা হৈ গ'লা, দেখিছা নাই হে? ৰ'বা দেই, মই তোমাক চফা কৰিমগৈ, ৰ'বা। চব্জি হৈ লওক দেই, মই চফা কৰিমগৈ তোমাক, ৰ'বা। এইফালে ভাজি মোৰ ৰেডি হৈ গ'ল। এয়া চিম্পুলকৈ আৰু একো মছলা ব্যৱহাৰ কৰা নাই। এইফালে আমাৰ সোণ মানুহ পিছা ন, আমাৰ সোণ মানুহে পঢ়িছে ন, ABCD। এখন ABCD ন। ভাত পানী খাই আজৰি হ'লোঁ। আবেলি ভাত গধূলিয়ে হ'লগৈ আৰু এতিয়া অকণমান সোণ মানুহক মই খেলাইছোঁ। এইফালে এইখন এইটো কিবাহে খালেগৈচোন, ভিহে খাইছেগৈ। এইটো ক'ত গ'ল? এইটো আৰু এইখন মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। আপোনালোকক লাগিলে মই দি দিম ডিছক্ৰিপশ্যনত। এইখন আমাৰ সোণ মানুহে ইমান জনা নাই, তথাপি খেলিছে আৰু গুটিবোৰ লৈ, মানে আখৰবোৰ লৈ। এয়া পিছোৱা ঐ ন শুন মা সেয়াই মাতি আছোঁ আকৌ, তুমি নাই মতা মোক। আমি দুজনী পঢ়িছোঁ আমি পঢ়িছোঁ হয় নাই? এইফালে আমি পঢ়ি আছোঁ দুইজনীয়ে। আৰু আমাৰ সোণমানুৰ ড্ৰেছ হাফ পেণ্ট, এইফালে মোজা আৰু এডোখৰ কাপোৰ নাই। পিন্ধাম লং পেণ্ট, পিন্ধোৱা নাই আৰু পিন্ধাম লাহেকৈ। চাওঁ ক'ত আছে? চাওঁ ক'ত আছে? চাওঁ ক'ত আছে? চাওঁ দিওঁ নি? চাওঁ বৰ অখজ পাইছে তাই। সেইফালে গৈ নাথাকা, পৰিবা এইফালে হা। চাওঁ